অনুরোধ জানাইছো দিল্লীত পানীত যদি প্ৰেক্ষাগৃহৰ ভিতৰত আছে তেখেতক মই মঞ্চৰ ভিতৰত আহিবলৈ অনুৰোধ জনাইছো। শ্ৰীযুত অতুল পানিকা কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য, শ্ৰীযুত যাদৱ গৌতম গুপ্তেশ্বৰ মণ্ডল প্ৰাক্তন মণ্ডল কংগ্ৰেছৰ সভাপতি, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আটাইকে সন্মানীয় যোগদানকাৰীসকলক হাত তালি মাৰি অভিনন্দন জনাবলৈ মই অনুৰোধ জনাইছো। শ্ৰীযুত গণপতি কাটোৱাল, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেখেত বুক কংগ্ৰেছৰ সভাপতি শ্ৰীযুত পুষ্পকান্ত দাস, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। বিকাশ দত্ত ৰয়, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। প্ৰণৱ চৌধুৰী এক্টিভ কংগ্ৰেছ দলৰ, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। সকলোকে মই হাত তালিৰে পাৰ্টিত যোগদান কৰা সকলক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছো। শ্ৰীযুত সৌমেশ্বৰ নাথ, মেম্বাৰ মণ্ডল কংগ্ৰেছ কমিটি, তেখেতকো মই মঞ্চলৈ আহিবলৈ জনাইছো। তেখেত অমিৰপুৰৰ পৰা। দুলাল নাথ দীপা বস্তি, তেখেত অমিৰপুৰ পঞ্চায়তৰ পৰা, তেখেত এগৰাকী কংগ্ৰেছৰ সক্ৰিয় সদস্য, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। চিৰাজনী পঞ্চায়ত, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। প্ৰতিমা মুছাহাৰী, তেখেত প্ৰাক্তন গাঁও পঞ্চায়তৰ সভানেত্ৰী, তেখেতকো মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। 370 জনৰ ওচৰা ওচৰি কংগ্ৰেছ, CPI, CPM, AJP দলৰ বুথ সভাপতি, মণ্ডল কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ প্ৰাক্তন পঞ্চায়ত সভাপতি, পঞ্চায়তৰ পলিং বুথৰ এজেণ্ট, আজি কংগ্ৰেছৰ কাৰ্যকৰ্তা নহয়, কিবা নে কিবা এটা দায়িত্বত থকা, CPI, CPMৰ দায়িত্বত থকা আৰু AJP দলৰ দায়িত্বত থকা কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান। ৰাইজৰ বহুত সঁহাৰি, আমি ৰাইজক বহুত মাতা নাই আহিবৰ কাৰণে। কাৰ্যকৰ্তাৰ উৎসাহ নিজে নিজে যদি আহে বেলেগ কথা, নহলে আমি সৰুকে গোট খাই খোজকাঢ়ি গৈ মনোনয়ন পত্ৰ ৰাখিম। আমাৰ ৰাজ্যিক সভাপতি আহি আছে, আমাৰ UPPL দলৰ ৰাজ্যিক সভাপতি আহি আছে আৰু অৱপ দলৰো প্ৰতিনিধি তাত থাকিব, আমাৰ সকলো মন্ত্ৰী বিধায়ক তাত থাকিব শোণিতপুৰ লোকসভাত। মই ভাবো যে এখন ভাল উৎসাহ আৰু উৎসৱমুখী পৰিৱেশত কালি মনোনয়ন আমাৰ কোনো তেনেকুৱা নহয়। জিকাৰ পিছত গম ফুটোৱা নহয়, জিকাৰ পিছত দায়িত্ববোধ লৈ ৰাইজৰ কাম কৰা দল আৰু সংস্কৃতিৰ নামে হল ভাৰতীয় জনতা পাৰ্টি। জিকাৰ পিছত ফূৰ্তি কৰাৰ কাৰণে নহয়, জিকাৰ দিনাই অহা 5 বছৰত পৰিকল্পনা কৰি দলে কাম কৰে আৰু তাৰ ফল যোৱা 10 বছৰত প্ৰত্যেকবাৰ ভাৰতীয় জনতা পাৰ্টিৰ আসন বৃদ্ধি হৈছে, প্ৰত্যেকবাৰ ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টিৰ ভোট বৃদ্ধি হৈছে। আৰু মই ভাবো যে কংগ্ৰেছে অসমৰ লোকসভা নিৰ্বাচনত কিছু চিটত তেখেতসকলৰ চিকিউৰিটি কৰিব নোৱাৰিব। মই কিয় কমাই এই অহংকাৰ ভাৰতীয় জনতা পাৰ্টিৰ নাই। বহুত বিনম্ৰতাৰে আমি ৰাইজৰ ওচৰত গৈ
আমাৰ কাৰ্যকৰ্তাই বুথে বুথে ৰাইজৰ ওচৰত গৈ মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ প্ৰাৰ্থী ডাঙৰীয়াৰ হৈ বিজেপি দলৰ হৈ মানে সেৱা জনাই আশীৰ্বাদ লৈ আছে, প্ৰণাম জনাই আছে, আশীৰ্বাদ লৈ আছে আৰু ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়াৰ বাবে আহ্বান জনাই আছে। আৰু তেখেতৰ ঘৰত তেখেতৰ অনুপত্তিৰ সাপেক্ষে এখন ভাৰতীয় জনতা পাৰ্টিৰ পতাকা লগোৱা হ'ল। আজিলৈ 2 লাখৰ ওচৰা-ওচৰি পতাকা লগোৱা হ'ল। বহুত ঘৰত পতাকা লগোৱা নিদিলে, তাৰ অৰ্থ এইটো কংগ্ৰেছ আমাক ভোট নিদিয়া ঘৰ। এই ঘৰত 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ যেতিয়ালৈ আশীৰ্বাদ নিদিয়ে আমি তেখেতসকলৰ তাত যাম আৰু ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগে বুলি আগ্ৰহ ৰাখিম, প্ৰণাম জনাম আৰু তেখেতৰ আশীৰ্বাদ। साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कचिं सेन्टार बेखेवनो थांगासिनो दं। जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन। बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे, एसएससी, आर्मी जीडी, अग्निवीर, बेंक, पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन। बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन।